সো মই ভাবিছোঁ আপোনালোকক দেখুৱাম বুলি মোৰ ফিয়ঞ্চি আৰু আজি মোৰ পম্পী তোলে মনত পৰিছে এনেকৈ যোৱাৰ কাৰণে এনেকৈ এইফালে চাওক আমি এতিয়া অকণমান মোৰ পাৰ্চেল আৰু এতিয়া নেদেখাওঁ দেখাম বাৰু দুদিনমানৰ পাছত আৰু কম বাৰু কাৰোবাৰলৈ মই গিফ্ট আনিছোঁ কি হয় কি কথা চব বাৰু কম বাৰু দেখাই থাকিম চাই থাকক হে গাইজ ৱেলকাম বেক টু মাই চেনেল মই এতিয়া আপোনালোকৰ সকলোকে আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলোৱে ভালেই আছে আৰু অথনিৰ পৰা মানে বিজিয়ে হৈ আছোঁ কাম কৰি আছিলোঁ আচলতে কাৰণ আজি আহিব আমাৰ ঘৰলৈ আলহী ৰাতিপুৱাই পেহীয়ে ফোন কৰিলে আৰু দুগৰাকী পেহী আহিব আজি আগতে আপোনালোকক দেখাইছিলোঁ আহিছে সেইদিনাখন যে আহিছিলে সেই পেহীখিনি বেলেগ হয় সেই পেহী তিনিগৰাকী বেলেগ হয় আৰু মোৰ ছজনী পেহী আছে আৰু তাৰে এয়া বেলেগ দুগৰাকী আজি আহিব আৰু তাৰ কাৰণে ৰাতিপুৱাৰ পৰা কাম কৰি আছিলোঁ ঘৰৰ গোটেই ৰাতিপুৱাৰ পৰা ঘৰ মোচাৰ পৰা চব কাম কৰি মেলি আজৰি হৈ এতিয়া গা পা ধুই তাৰপিছতে আহিছোঁ আপোনালোকৰ লগত অকণ কথা পাতোঁ বুলি আৰু তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু কি কৰোঁ নকৰোঁ দেখাই থাকিম বাৰু অকণ অকণ চ' চাই থাকক ভিডিঅ'টো এইফালে মই বনাইছোঁ আজি ভাবিছোঁ বিলাহী পোৰা খাওঁ আৰু এনেকৈ বিলাহী পুৰি পেলাই খাই পেলাই চাটনি বহুত বেছি ভাল পাওঁ আপোনালোকৰ কাৰ কাৰ ফেভৰেট হয় জনাব মোৰ খুবেই বেছি প্ৰিয় হয় সেইটো কাৰণে খাই লওঁ আলহী আহি গ'ল মোৰ পেহী ছোৱালীজনী আহি গ'ল টিকলি টিকলি হয় নাই হাই কৈ দিয়া হাই নামটো কি কৈ দিয়া তোমাৰ টিকলিজনী আহি গ'ল একদম ডাঙৰ হৈ গ'ল এতিয়া মোৰ সমানেই হৈ গ'ল ন হা কোন ক্লাছ এতিয়া ক্লাছ 3 এই ছোৱালীজনী ডাঙৰেই হৈ গ'ল পাই আৰু এইফালে আমাৰো মই অকণমান চাহৰ যোগাৰ কৰিছোঁ আলহীৰ কাৰণে তাকে অকণমান আপোনালোককো দেখাই দিছোঁ হেল্ল' গাইজ মোৰ বাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে লাইক কৰি দিব বাই বাই হে গাইজ আমি এতিয়া বহি লেকচাৰ মাৰি আছোঁ আৰু এয়া হয় মোৰ পেহী ছোৱালী আগতে দেখিছে চাগে ন হাই কোৱা হাই বেলেগ ক্লাছ কৰে মানে কেমেৰা আগত ওলাবলৈ আৰু সেইগৰাকীকতো চিনি পায়েই হয়নে চবেই আমি বহি আছোঁ মানে পেহীহঁত গ'ল ওচৰতে মানে আমাৰ নানী মানে আইতা হৈছে নানী বুলি কওঁ তেওঁ মানে গা ভাল নাই আৰু তেওঁক খবৰ কৰিবলৈ আহিছে আৰু তালৈ গ'ল আৰু এই থাকি গ'ল আমাৰ লগত আৰু এতিয়া অলপ কথা চথা পাতোঁ হয়নে অলপ লেকচাৰ দিওঁ তাৰপাছতে চাই থাকক কি কৰোঁ হে গাইজ এইফালে চাওক আমি এতিয়া অকণমান বজাৰ ফালে যাওঁ ওলাই আৰু কি হ'ল জানেনে একদম ধুনীয়া ৰ'দ দি আছিলে একদম হঠাতে পূৰা চিপচিপাই একদম বৰষুণ দিছে মানে কোলা কৰি আহিলে বতাহ দিছে আৰু এতিয়া বৰষুণ হ'লেও যাওঁ ছাতিখন লৈ লৈছোঁ খোজকাঢ়ি ভাল লাগে কাৰণে খোজকাঢ়িয়ে গৈছোঁ এনেকৈ ছাতি লৈ এনেকৈ খোজকাঢ়ি যোৱা মানে বহুত দিন হৈ গ'ল আৰু মোৰ আজি সঁচাকৈ কলেজলৈ মনত পৰিছে আৰু মোৰ লগৰ এজনী আছিলে নামটো পম্পী আৰু তাইৰ লগত মই এনেকৈ কলেজলৈ গৈছিলোঁ আৰু আজি মোৰ পম্পী তোলে মনত পৰিছে এনেকৈ যোৱাৰ কাৰণে এনেকৈ ছাতি লৈ বহুত তেনেকৈ গ'লোঁ সেইটো কাৰণে মনত পৰি গৈছে আগৰ কথাবোৰ এনেকৈ মানে মনত পৰিলে বৰ বেয়া লাগে দেই সঁচা কলেজৰ দিনবোৰ কি আছিলে এইডোখৰ যে বৰ ভাল লাগে দেই ইমান ধুনীয়া একদম চবফালে গ্ৰীণ হৈ থাকে আৰু এখন আমাৰ ঘৰৰ ফালে যাওঁতে নৈখন পাই যায় আৰু এইকেইদিন মানে আমাৰ কিবা এটা গাত ভূত লাগিছে খোজকাঢ়ি যোৱা বজাৰলৈ ভাল লাগিছে ন সেইদিনাখনো ভাল লাগিলে পিছে আধা ৰাস্তা বেটেৰীত উঠিলোঁ আৰু বেটেৰী ৰিক্সত কোনোবাই চাগে টমটম বুলিও কয় ন বহুত জেগাত কয় আমাৰ ইয়াত বেটেৰী ৰিক্সা বুলিয়ে কওঁ আৰু গৈ থাকোঁ এতিয়া আৰু কি ল'ম নাজানো ঘৰৰ পৰা ওলাই আহিছোঁ আৰু কিবা কিবি লাগে বুলি দেখাম বাৰু পাৰিলে অলপকৈ আৰু এযোৰ এয়া কাপোৰ এযোৰ লৈ আহিছোঁ
মেখেলা চাদৰ এযোৰ লৈ থৈছিলোঁ, ভাবিছোঁ দৰ্জিৰ ওচৰত দিওঁ, কেতিয়াবা দৰকাৰ হৈ যায় আৰু দি থ'লে ভাল। বহুত দিনতে ল'লোঁ, এতিয়া নহয়, কিন্তু হ'লেও ওলাই আহিছোঁ যেতিয়া ভাবিলোঁ নহয় দৰ্জিৰ ওচৰত দি দিওঁ। গৈ থাকোঁ তেতিয়াহ'লে, চাই থাকক ভিডিঅ'টো শেষৰলৈকে। আহি পাই পেলাই ভাবিলোঁ চাহৰ লগত বনাবলৈ আজি ভাবিলোঁ বন্ধাকবি আছিলে আৰু ভাবিলোঁ বন্ধাকবি দি অকণমান মঞ্চুৰিয়ান বনাওঁ বুলি, আৰু সেয়া বনাইছোঁ আৰু আপোনালোককো দেখালোঁ অকণমানকৈ। আৰু যদি আপোনালোকক কবি মঞ্চুৰিয়ানৰ যদি ৰেচিপিটো লাগে তেতিয়াহ'লে মই ডিছক্ৰিপশ্যন বক্সত দি থ'ম, আগতে দি থৈছিলোঁ, আপোনালোকে চাই ল'ব পাৰিব। মই এই জাষ্ট বজাৰৰ ফালে গৈছিলোঁ আৰু এই জাষ্ট আহি পাইছোঁ, আৰু মই এতিয়া বেলেগ এটা ভিডিঅ'ৰ কাৰণে শ্বুট কৰি আছিলোঁ, আৰু সেইটো হয় যে মই বজাৰৰ পৰা কি আনিছিলোঁ সেইখিনি অকণমানকৈ আপোনালোকক দেখাই দিলোঁ। যিহেতু চব বস্তু যেতিয়া আপোনালোকক শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে এইখিনি অকণমানকৈ কৰি দিলোঁ। কিন্তু এতিয়া ভাবিছোঁ মই আপোনালোকক এটা কথা কওঁ, মোৰ ফিয়ঞ্চিৰ মানে মোৰ হ'বলগীয়া মিষ্টাৰৰ বাৰ্থডে আহি আছে 3 দিনৰ পাছত। চ' মই ভাবিছোঁ আপোনালোকক দেখুৱাম বুলি মোৰ ফিয়ঞ্চিক, আৰু বহুত ৰিকুৱেষ্টো আহি আছিলে যে ফিয়ঞ্চিক দেখাব লাগে বুলি, এনেকুৱা বুলি ৰিকুৱেষ্ট আহি আছিলে। চ' ভাবিছোঁ দেখাম যদি আপোনালোকে চাব বিচাৰিছে, আৰু সেইটো কাৰণে মই আপোনালোকক এইটো কথা কৈ দিলোঁ, যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে মই বাৰ্থডে দিনা নিশ্চয় দেখাম। আৰু বাকী মই কি শ্বপিং কৰিলোঁ সেইখিনি আপোনালোকে বাৰ্থডেৰ পিছত পাব, কাৰণ এতিয়া মই যি শ্বপিং কৰিলোঁ সেইখিনি যদি মই এতিয়া দেখাই দিওঁ তেতিয়াহ'লে ছাৰপ্ৰাইজ নহ'ব। অকণমান ভাবিছোঁ অকণমানকৈ ছাৰপ্ৰাইজ দিম বুলি কিবা কিবি, সেইটো কাৰণে। আৰু অনলাইনৰ পৰা 2টা পাৰ্চেলো আহিছিলে, সেইকেইটা আনবক্সিং কৰিলোঁ, কিন্তু সেইখিনিও আপোনালোকক পিছতহে দেখাম, এতিয়া দেখাব নোৱাৰোঁ যিহেতু। কিন্তু আজি কৈ দিছোঁ যে অকণমানকৈ ছাৰপ্ৰাইজ আছে, সেইটো কাৰণে সেইখিনি আপোনালোকে বাৰ্থডেৰ পিছত পাব, আৰু নহ'লে বাৰ্থডে ভিডিঅ'টোতে এড কৰি দিম। সেই গাইজ, কালি আৰু ভিডিঅ' কৰা নহ'লে জানেনে, আৰু আজি নেক্সট ডে হয়, আৰু আজি ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। সদায় মই কিবা এটা ক'লে আৰু ইয়াৰ চিঞৰ লাগি যায়, আৰু ধুনীয়া কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো চাই কেনে লাগিলে। আৰু অতি সোনকালে আহি আছোঁ আপোনালোকৰ মাজলৈ নেক্সট ভিডিঅ' এটা লৈ। আজিলৈ আহিছোঁ, বাই বাই।